আজি এটা চিকেন ৰেচিপি লৈ আহিছোঁ। এয়া মাংস লৈ লৈছোঁ। ইয়াত পিঁয়াজ দি দিছোঁ। ইয়াত তাৰপৰা জলকীয়া দি দিছোঁ। ইয়াতে আপোনালোকে ভাল লাগিলে আপোনালোকে ল'ব, এনেকৈ বনাব পাৰে মানে। ইয়াতে বিলাহী দি দিছোঁ। তাৰপৰা ৰচুন আদা ইয়াতে দি দিছোঁ। তাৰপৰা আলু দি দিছোঁ। ইয়াতে হালধি, নিমখ, জলকীয়া গুড়ি, জিৰা, ধনিয়া 1 চামুচকৈ লোৱা আছে, আৰু কাশ্মীৰীটো অকণমান বেছিকৈ লোৱা আছে। আপোনালোকে প্ৰয়োজন অনুসাৰে ল'ব পাৰে। মই মোৰ নিজৰ প্ৰয়োজন অনুসাৰে লৈছোঁ। আপোনালোকে মাংসটো বেছি থাকিলে বেছিকৈ ল'ব পাৰে, আপোনালোকৰ প্ৰয়োজন মতে ল'ব পাৰে। ঠিক আছে, মই এইখিনি ইয়াত দি দিছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টত এটা টুইষ্ট আছে। সেইটো অকণমান মিঠাতেল দি দিছোঁ। এতিয়া এইখিনি ভালকৈ হাতেৰে সানি ল'ম। যিসকলে মাংস বুলি ক'লে অকণমান টান পায় বনাবলৈ, তেওঁলোকে এইদৰে অতি সহজতে বনাব পাৰিব। এবাৰ ট্ৰাই কৰি চাব পাৰে আপোনালোকে। এইখিনি কেৰাহীত যাবলৈ ৰেডি হৈ গ'ল, বনাবলৈ মানে ৰেডি হৈ গ'ল। প্ৰথম ভিডিঅ' হয় যিহেতু অকণমান ভুল হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। এয়া তেল গৰম হৈ গ'ল, ইয়াত মই মাংসখিনি এটা দি দিম। এতিয়া অলপ দেৰি ঢাকি থৈ দিব লাগিব মিডিয়ামত, 10 মিনিটমান কাৰণে। আকৌ তাৰ পাছতে লৰাব লাগিব। মিডিয়ামত ঢাকি থ'ব, বেছিকৈ জুইটো নবঢ়াব আৰু অকণমান কমো নকৰিব, মানে মিডিয়ামত কৰি থ'ব। তাৰপিছতে ঢাকি পেলাই 10 মিনিটমান পিছত লৰালে হ'ল। এইখিনি হৈ আছে। ইয়াত আপোনালোকে বিচাৰিলে অকণমান জালুক দি দিব পাৰে। অকণমান মই জালুক দি দিম, খাবলৈ টেষ্টি হয় জালুকমান দিলে। গেছটো পিছে অকণমান লেতেৰা হৈছে, তাৰ বাবে দুখিত। আৰু অকণমান দেৰি 5 মিনিটমান ঢাকি থোৱাৰ পাছত টুইষ্টটো দিবলৈ ৰেডি হৈ যাব। টুইষ্টটো হৈছে লাই শাক। ইয়াত দি দিলোঁ লাই শাকখিনি। অকণমান দেৰি থোৱাৰ পাছতে খাবলৈ হৈ যাব মাংসটো। যিহেতু মোৰ অলপমান বেছি হৈ গ'ল, এতিয়া অকণমান দেৰি ঢাকি থোৱাৰ পাছতে এইটো ৰেডি হৈ যাব। এয়া আমাৰ ৰেডি হৈ গ'ল খাবলৈ। আপোনালোকে ট্ৰাই কৰি চাবচোন দেই, এবাৰ নিশ্চয় ভাল পাব। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।